এয়া আজি ৰাতিপুৱাই তালি টোপোলালৈ মই যাওঁ পেহী ঘৰলৈ। আৰু এয়া চাওক, আমি এতিয়া ওলাই আছোঁ। এয়া সত্ৰীয়া ড্ৰেছ পিন্ধি আছোঁ আৰু কুকি, মই, জিলমিল আমি তিনিওজনীয়ে আজি ক'লৈ যাওঁ, কি কৰোঁ আহকচোন চাওঁ। ওলাই হৈয়ে আমি কেইখনমান ফটো উঠিলোঁ। আৰু পেহী বুলি কোৱাগৰাকী হৈছে, আগৰ ভিডিঅ'ত কৈছিলোঁ যে বাইদেউ নাচ শিকায়, এয়া মাক জীয়েক পেহী আৰু ভণ্টি। এতিয়া আমি গৈ আছোঁ। কুকি চাই দিয়া। এয়া আমি আহি পালোহি নামঘৰ আৰু আমি নাচি আছোঁ। নামঘৰত হৈ আছে এটি সৰুকৈ শ্বুটিং। আমাৰ ইয়াৰে বাইদেউ এগৰাকীয়ে কভাৰ ছং কৰিছে বৰগীতত আৰু আমি কিছু অংশ ইয়াতে নাচিছোঁ আৰু সেয়েহে আমাৰ শ্বুটিংটো হৈ আছিল, যাৰ কাৰণে আমি ৰাতিপুৱাৰ পৰাই সাজি কাচি নামঘৰত আহিলোঁ আৰু এনেকৈ আমি নাচি আছোঁ। বাইদেউৰ কভাৰ বৰগীত ছংটোত আমি এনেকৈয়ে নাচি আছোঁ। আৰু এটা বৰগীত আছে, অলপ পাছতে আপোনালোকে দেখিব, তাত আমাৰ জিলমিলে হৈছে কৃষ্ণ, যিহেতু বৰগীতটো কৃষ্ণৰ বৰ্ণনাকে কৰা হৈছে, আপোনালোকে চাই যাব। এয়া আমাৰ কৃষ্ণৰ ৰেডি আৰু নামঘৰৰ পৰিৱেশ আপোনালোকক দেখুৱাম। এয়া গোপিনীৰো কিছুমান দৃশ্য দেখুওৱা হ'ব আৰু চাকি জ্বলোৱাৰ পৰ্ব। এনেকৈয়ে ভিডিঅ'টো ধুনীয়াকৈ চলি গৈ আছে আৰু 4জন দাদাই আমাক এই ভিডিঅ'টো কৰি দিছে আৰু অনুৰাগ দাদা, এয়া কেমেৰা লৈ থকাজন যে দেখিছিলে, সেয়া গৌৰৱ দাদা, আৰু দুজন আছিল পৰাগ দাদা, তাৰপাছত ফুল বিকাশ দাদা আছিল। এনেকৈ আমাৰ দিনটো চলি আছিল, এনেকৈ আমি ফূৰ্তি কৰিছিলোঁ। আমি আল্টা লগাইছোঁ, এইবিলাকে দেখুৱাই আছিলোঁ। কপিৰাইট লাগি যোৱাৰ ভয়তে মই চাউণ্ডবিলাক দিয়া নাই। আপোনালোকে এনেকৈয়ে উপভোগ কৰক আৰু যেতিয়া মূল ভিডিঅ'টো আহিব মই আপোনালোকৰ আগত আগবঢ়াই দিম। এতিয়া আপোনালোকে এনেকৈয়ে চাওকচোন, ইয়াতনো আমি কেনেকৈ নাচিছিলোঁ জিলমিলৰ লগত। ইয়াত কৃষ্ণক বৰ্ণনা কৰিয়েই বৰগীতটো গোৱা হৈছিলে, গতিকে আমাৰ জিলমিল মেইন আৰু। ভিডিঅ' কৰাৰ পাছতহে গম পাইছোঁ যে মই মোবাইলটো পথালিকৈ লোৱা নাছিলোঁ, গতিকে ভিডিঅ'বোৰ একেবাৰে সৰুকৈ আহিব। সকলোবোৰ ব্যস্ত।
আৰু শেষত এনেদৰেই আমি তিনিজনীয়ে ফটো উঠিলোঁ আৰু দাদাকেইটাই আমাক ধুনীয়া ধুনীয়াকৈ ফটো কেইখনমান তুলি দিলে আৰু আজিলৈ আহিছোঁ আকৌ অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ অতি সোনকালে আহিম আৰু এতিয়া মই সকলোকে মোৰ চেনেলৰ যিহেতু আমি আৰোহণৰে ছাত্ৰী আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু তেন্তে আজিলৈ আহিছোঁ জিলমিলাওক চাওকচোন